নমস্কাৰ সফুৰা চৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। টিভি আৰু বাতৰি কাকতত আমি সচৰাচৰ এটা শব্দ শুনিবলৈ পাওঁ, সেইটো হৈছে জিডিপি। আমি কেতিয়াবা শুনো জিডিপি বাঢ়িল, আকৌ কেতিয়াবা শুনো যে জিডিপি কমি গৈছে। কিন্তু আমি বহুতেই নাজানো আচলতে জিডিপি মানেনো কি। তেন্তে বলক আজি কিছু কথা আলোচনা কৰোঁ এই জিডিপিৰ বিষয়ে। জিডিপিৰ সম্পূৰ্ণ ৰূপটো হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, মানে সৰ্বমুঠ ঘৰুৱা উৎপাদন। সাধাৰণ ভাষাত ক'বলৈ গ'লে এখন দেশত এটা বছৰত দেশখনৰ ভিতৰত উৎপাদিত হোৱা সামগ্ৰী আৰু সেৱাৰ মূল্যই হৈছে জিডিপি। কোনো এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থা দুৰ্বল নে সবল তাক চোৱাৰ উপায় হৈছে জিডিপি। এক কথাত ক'বলৈ গ'লে জিডিপি হৈছে এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ৰাজহাৰ। জিডিপিত কেৱল দেশখনৰ ভিতৰত অৰ্থাৎ ঘৰুৱা উৎপাদনহে অন্তৰ্ভুক্ত কৰা হয়। ধৰি ল'লোঁ আমাৰ দেশৰ এজন খেতিয়কে খেতি কৰি পোৱা শস্য আমাৰ দেশৰ বা অন্য দেশতেই বিক্ৰী নকৰক কিয়, সেয়া আমাৰ দেশৰ জিডিপিত অন্তৰ্ভুক্ত হ'ব, কাৰণ উৎপাদনটো আমাৰ দেশৰ ভিতৰত হৈছে। চাইমন কাজলেট নামৰ আমেৰিকাৰ অৰ্থনীতিবিদ এজনে প্ৰথম জিডিপিৰ ব্যৱহাৰ কৰিছিল। তেওঁ 1935 চনৰ পৰা 1944 চনৰ ভিতৰত আমেৰিকাৰ অৰ্থনৈতিক ব্যৱস্থা নিৰূপণ কৰিবলৈ জিডিপিৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতেই IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ দ্বাৰা এই ব্যৱস্থাৰ ব্যৱহাৰ চাৰিওফালে সম্প্ৰসাৰিত হয়। জিডিপি মূলতঃ তিনিটা দিশৰ ওপৰত নিৰ্ভৰশীল: উদ্যোগ, খেতি-বাতি আৰু সেৱা। মানে আমাৰ দেশৰ কল কাৰখানাৰ পৰা প্ৰস্তুত হোৱা সামগ্ৰী, খেতিৰ পৰা উৎপাদিত হোৱা শস্য আৰু সেৱাৰ মূল্যই হ'ব আমাৰ দেশৰ জিডিপি। এই তিনিওটা দিশৰ ফলাফল যদি ভাল হয় তেতিয়া নিশ্চিতভাৱে আমাৰ জিডিপি বাঢ়িব, আৰু জিডিপি বঢ়াৰ লগে লগে আমাৰ অৰ্থনৈতিক ব্যৱস্থাও সবল হ'ব। এতিয়া আমি চাম জিডিপি কেনেকৈ উলিওৱা হয়। ধৰা হ'ল আমাৰ দেশত এটা বছৰত 10 কুইণ্টল শস্য উৎপাদিত হ'ল আৰু প্ৰতি কুইণ্টলৰ দাম 10 টকা। তেতিয়া আমাৰ সেই বছৰটোত জিডিপি হ'ব 10 পূৰণ 10 অৰ্থাৎ 100 টকা। এয়া মাত্ৰ আছিল এক উদাহৰণ। আচলতে জিডিপি নিৰূপণৰ ফৰ্মুলাটো হৈছে জিডিপি ইকুৱেল কনজিউমাৰ এক্সপেণ্ডিচাৰ প্লাছ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ প্লাছ ইণ্ডাষ্ট্ৰিজ ইনভেষ্টমেণ্ট প্লাছ নেট এক্সপৰ্ট। ইয়াত নেট এক্সপৰ্ট মানে হ'ল এক্সপৰ্ট মাইনাছ ইম্পৰ্ট, অৰ্থাৎ আমাৰ দেশে বেলেগ দেশলৈ পঠোৱা সামগ্ৰী আৰু বেলেগ দেশৰ পৰা অনা সামগ্ৰীৰ বিয়োগফল হ'ল নেট এক্সপৰ্ট। এইখিনিৰ পৰা জিডিপিৰ বিষয়ে আমাৰ কিছু হ'লেও ধাৰণা হৈছে। এতিয়া আমাৰ বহুতৰ মনত প্ৰশ্ন হয় যে জিডিপি কিয় গণনা কৰা হয়। জিডিপি এই কাৰণে গণনা কৰা হয় কাৰণ জিডিপিয়ে এখন দেশৰ আৰ্থিক ব্যৱস্থাৰ মান দেখুৱায়। এইখিনিতে জনাওঁ যে জিডিপি কোনো এটা বছৰত সুকীয়াকৈ নিৰ্ণয় কৰা হয়। জিডিপি গণনা কৰি ইয়াৰ তুলনা যোৱা বছৰটোৰ লগত কৰা হয়, আৰু সেয়ে আমি বাতৰি কাকত বা নিউজত যোৱা বছৰতকৈ জিডিপি বাঢ়িল নে কমিল তাক জানিবলৈ পাওঁ। এখন দেশৰ জিডিপি অন্য দেশৰ জিডিপিৰ লগতো তুলনা কৰা হয়, আৰু তেতিয়াই আমি গম পাওঁ যে বেলেগ দেশৰ তুলনাত আমাৰ দেশৰ জিডিপি বাঢ়িছে নে কমিছে। এতিয়া জানো আহক জিডিপি কেনেকৈ আমি বঢ়াব পাৰোঁ। আমি যেতিয়া আমাৰ দেশত উৎপাদিত সামগ্ৰী ক্ৰয় কৰোঁ তেতিয়া আমাৰ দেশৰ জিডিপি বাঢ়ে। যদি আমি চীন, আমেৰিকা, জাপান আদি অন্য বাহিৰৰ দেশত উৎপাদিত সামগ্ৰী ক্ৰয় কৰোঁ তেতিয়া আমাৰ দেশৰ জিডিপি নাবাঢ়ে, বৰঞ্চ আমি যিখন দেশত উৎপাদিত সামগ্ৰী ক্ৰয় কৰিছোঁ সিহঁতৰহে জিডিপি বাঢ়িব। আমাৰ চৰকাৰে যে মেক ইন ইণ্ডিয়া বা এনেকুৱা যোজনাবিলাক উলিয়ায়, ইয়াৰ মূল উদ্দেশ্যই হৈছে জিডিপি বঢ়াই আমাৰ দেশৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰা। এইখিনি আছিল কিছু কথা জিডিপিৰ ওপৰত। আশা কৰোঁ আপুনি ভিডিঅ'টো ভাল পালে। ভাল লাগিছে যদি লাইক কৰক আৰু সকলোৰে লগত শ্বেয়াৰ কৰক, আৰু আমাক ছাপোৰ্ট কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।